Hello friends, good morning and welcome to my YouTube channel. এটা সৰু ব্লগ লৈ আকৌ আহিলো আপোনালোকৰ কাষলৈ দুৰ্গা পূজাৰ শুভেচ্ছা প্ৰথমতে আপোনালোকক সকলোকে জনালো আৰু আজি গুৱাহাটীলৈ যাব ওলাইছো ঘৰৰ সকলো গুৱাহাটীত ক'ত যাও কি কৰো একদম স্পেশাল হ'ব ব্লগটো সো স্কিপ নকৰি ব্লগটো শেষলৈকে চাই যাব আৰু ব্লগটো চাই যদি ভাল পায় প্লিজ কমেন্ট এটা কৰিব আৰু লাইকটো কৰিবই সো দেৰি নকৰি বলক আজি আমাৰ ভিডিও ষ্টাৰ্ট কৰো নগাঁৱৰ পৰা আহি পাই গলো গুৱাহাটীৰ বিশেষ পূজাখনলৈ আৰু মণ্ডপটো বহুত ধুনীয়াকৈ সজাইছে ফুলেৰে সজাই তুলিছে আৰু লগতে এখন সুন্দৰ মা দুৰ্গাৰ মুখ যিখন কাটি উলিয়াইছে কুহিলাত চাওকচোন সো ফাইনালি আহি পালোহি পূজা আৰু পূজাখন আছিলে হেঙাবাৰী মোৰ বন্ধু জনাতে তেওঁলোকৰ ঘৰলৈ আহিছোঁ এতিয়া কলে আহিলো কি কৰিব লাগে জোৰেকে কওক আমি पूजा सामने आइसु तो मेरा पूजा में दीपू आया थैंक्स आएगा और फोन किया था तो नहीं पकड़ा ना फोन सॉरी हम लोग के घर में नहीं आना हम लोग के घर में नहीं आना है इस बार तो आना है এতিয়া আমাকো মাতিছে খাবলৈ আৰু আমি এতিয়া খাম কাৰণ আমি আকৌ নগাঁৱলৈ মানে ৰৈ আছোঁ নগাঁৱলৈ উভতিব লাগিব কি আছে দেখুৱাওঁ গুৱাহাটী চিটি পাওঁতে তেওঁলোকে প্ৰতি বছৰে এইদৰে দুৰ্গা পূজা আয়োজন কৰে আৰু বহুত ডাঙৰকৈ পেণ্ডেল দিয়ে গেষ্টসকলৰ খাবলৈ বহুত ধুনীয়া এৰেঞ্জমেণ্ট কৰে আৰু এয়া আমি এতিয়া আগবাঢ়ি গৈ আছোঁ ভোগ ল'বলৈ এয়া চাওক সপ্তমীৰ ভোগ মোৰ হাতত ইয়াত আছে লুচি পোলাও ৰাজমাহ পনীৰ আলুৰ দম আলু ফুলকবি চব্জি দহি বৰা চালাড বিলাহী চাটনি হালৱা আৰু আইচক্ৰীম ৱাও কচোন বৰে লাজবাব খানা हाँ वो एकदम मस्त हाँ बहुत हाँ दही हाँ সঁচাই বহুত মজা লাগিলে বহুত ফূৰ্তি কৰিলোঁ এনজয় কৰিলোঁ শেষত সকলোৱে মা দুৰ্গাৰ আগত সেৱা জনাই পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ দেখিলে পূজা খাই ওলালোঁ আৰু আহি এতিয়া যোৰাবাট পাইছোঁ আৰু ইমান গৰম লাগিছে এয়া চবেই আমি এতিয়া কোল্ড ড্ৰিংকছ খাইছোঁ এয়া আৰু এয়া দেউতাই খালে আৰু এতিয়া আমি কোল্ড ড্ৰিংকছ খাওঁ তাৰপিছত খাই আছোঁ তাৰপিছত আমি আকৌ ঘৰলৈ উভতিম